ভিউৱাৰ্ছ নমস্কাৰ। আজি মই মাছৰ পেটুৰ ৰেচিপি লৈ আহিছোঁ। এইখিনি এটা মাছৰ পেটু হয়। মই ইয়াৰ নাড়ীখিনি গোটেইখিনি উলিয়াই পেলাই দিলোঁ। আৰু মই দুটা মিডিয়াম চাইজৰ বেঙেনা কাটিছোঁ। আৰু ইয়াত মই কেঁচা জলকীয়া 4টা দিছোঁ। আৰু আপুনি যদি জ্বলা কম খাই কমাই দিব পাৰে। পিঁয়াজ 2টা কাটিছোঁ। ইয়াত নিমখ, ইয়াত হালধি, ইয়াত তেল। আহকচোন ৰেচিপিটো কেনেকৈনো বনাওঁ চাওঁ। মোৰ কেৰাহী গৰম হৈ গ'ল। মই কেৰাহীটো তেল দি দিছোঁ। তেল মই কম পৰিমাণৰ দিম। এইখিনি গৰম হৈ গ'ল। ইয়াত মই জিৰা 2টামান দি দিছোঁ। মই জিৰাটো দেখুওৱা নহ'ল। এইখিনি দিয়াৰ পাছত মই ইয়াত জলকীয়া আৰু পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই মাছৰ পেটুখিনি দি দিম। মাছৰ পেটুখিনি আধা ভজা হৈছে। ইয়াত মই নিমখ দি দিছোঁ। নিমখ নিজৰ সোৱাদ অনুযায়ী দিম। আৰু ইয়াত মই হালধি দি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিব, মানে মাছৰ পেটুখিনি পটককৈ ধৰি যায়। এতিয়া মই ইয়াত বেঙেনাখিনি দি দিম। এতিয়া এইখিনি মই 2 মিনিট সময় ঢাকি দিম ল' ফ্লেমত সিজিবৰ কাৰণে। 2 মিনিট হৈ গৈছে। মই এবাৰ লৰাই দিছোঁ আৰু এবাৰ। এইখিনি আৰু 5 মিনিট সময় ল' ফ্লেমত সিজিব দিম। 5 মিনিট হৈ গৈছে। এয়া মাছৰ পেটু হৈ গ'ল ভজা। মই গেছটো অফ কৰি দিছোঁ। মাছৰ পেটু এনেকৈ বেঙেনাৰে ভাজি খাই চাব। আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।